কবিতাৰ শিৰোনাম জীৱনৰ ৰং। কবি প্ৰাণজিৎ বৰুৱা। মাৰ চাকৰিটো। মাৰ চাকৰিটোৰ কথা জানেনে? মাৰ চাকৰিটোৰ দৰমহা নাই, অথচ ২৪ ঘণ্টা ৩৬৫ দিনৰ এক মিনিট উজাৰ আজৰি নাই। মাৰ চাকৰিটোৰ বাবে নিৰ্দিষ্ট কোৱালিফিকেশ্যন নাই, অথচ যাৰ দায়িত্ববোধৰ আগত সকলো ডিগ্ৰী তল পৰি যায়। আপোনাৰ গৰম লাগিছে, ফেনখন লগাই অলপমান আৰাম কৰিছে। আপোনাৰ ঠাণ্ডা লাগিছে, অলপমান দেৰিলৈকে শুই দিছে। আপোনাৰ কাম কৰি অলপ আমনি লাগিছে, বন্ধুবৰ্গৰ লগতেই ফুৰি আহিছে। পিছে মাৰ চাকৰিটোত গৰম ঠাণ্ডা ভাগৰৰ স্থানেই নাই। মাৰ চাকৰিটোত হাত আৰু দুভৰি বিৰতি নোহোৱাকৈ চকুৰিৰ দৰে ঘূৰি যায়। বিনিময়ত তেওঁ কি পায় শুনক। বিনিময়ত তেওঁ ভাতকেইটা ৰান্ধোতে অলপমান পলম হোৱাৰ বাবে স্বামীৰ পৰা গালি অলপ খায়। বিনিময়ত তেওঁ পুত্ৰৰ পৰা বোৱাৰী এজনী অনাৰ পিছতেই বুঢ়ী বুলি সম্বোধন এটা পায়। বিনিময়ত তেওঁ জীয়েকক শাসন কৰিব বিচাৰোঁতে এতিয়া মই ডাঙৰ হ'লোঁ, মোক সৰু ছোৱালীৰ দৰে কথা কৈ নাথাকিবা বোলা এটা উত্তৰ শুনা পায়। আৰু কি লাগে তেওঁ? চাকৰিৰ অৱসৰ ল'লে সুযোগ্য সন্তানৰ পৰা বৃদ্ধাশ্ৰমত থকাৰ সুবিধাকণ পায় কেতিয়াবা। তেওঁ কি বিভাগত কাম কৰিব লাগে কেতিয়াবা বাৰু আপুনি চাইছেনে ভাবি? পাকঘৰত বিনা পাৰিশ্ৰমিকত এগৰাকী ৰান্ধনী, টেবুলত সজাই দিয়া ৱেইটাৰ, কি লাগিব প্ৰতি সাজৰ বাবে তাৰ হিচাপ কৰি যোগাৰ কৰিবলৈ এগৰাকী দক্ষ মেনেজাৰ, পঢ়া টেবুলত হোমৱৰ্ক কৰি দিয়া শিক্ষক, ল'ৰা ছোৱালীৰ মন ভাল লগোৱা বন্ধু, বেমাৰ হ'লে উজাগৰে সেৱা কৰা নাৰ্ছ, বেমাৰ নহ'বলৈ মানিমুনি ভেদাইলতা কত যে কি গোটাই দিয়া তেওঁ জানো ডাক্তৰতকৈ কম? ভৱিষ্যতৰ সঞ্চয় খৰচৰ হিচাপ নিকাচত কিমান নিৰ্ভুল, তেওঁতো বেংকৰ কৰ্মচাৰীতকৈ বহুত উত্তম। ইফালে ল'ৰাটো ছোৱালীজনীক বিদ্যালয়লৈ নিবলৈ স্কুটি গাড়ীৰ ড্ৰাইভাৰ হ'বলৈও পিছ নপৰে। কিমান চিন্তা কৰে তেওঁ। ঘৰখনৰ বাবে মংগল কামনা কৰি নিতৌ পুৱা গধূলি পূজাৰীৰ দৰে প্ৰাৰ্থনাও কৰে। আৰু চুইপাৰৰ দৰে দেখোন চাফাই কৰিবলৈ বাথৰুম টয়লেট একোৱেই বাদ নপৰে। ফুল ৰোৱা মালিও তেওঁ। স্মাৰ্টফোনবোৰ চলাবলৈ শিকিছেও আজিকালি তেওঁ। অথচ কোৱা হয় তেওঁ একোৱেই নাজানে, একোৱেই নকৰে, ঘৰত বহি আৰামহে কৰে। হয়, আপোনাক কৈছোঁ, তেওঁৰ এই আৰামৰ ভাগটো আপুনিও লৈ চাওক। আপুনি এইটো ভাবি আহিছিল ইমান সহজ তেওঁৰ কামবোৰ? কওকচোন এতিয়া, বুকুত হাত থৈ পাৰিবনে আপুনি কৰিব মাৰ চাকৰিটো? যদি নোৱাৰে তেন্তে একো নহ'লেও অন্ততঃ মাৰ চাকৰিটোৰ প্ৰতি আজিৰ পৰা এটা সেৱা জনাওক। ধন্যবাদ।